পাইছিলোঁ যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়া হেনো আকাশৰ তৰা এটি হৈ আমালৈ চাই থাকে কিন্তু ডাঙৰ হৈ গম পালোঁ যেতিয়া মানুহ এজনৰ মৃত্যু হয় তেতিয়া তেওঁ আমাৰ মাজত নাথাকে থাকে মাথো তেওঁৰ স্মৃতি এটা কথা সঁচা যে মানুহ যেতিয়া জীয়াই থাকে তেওঁ কৰ্মৰ বিৱৰণ দিবলৈ কিন্তু কোনো নাহে কিন্তু যেতিয়া তেওঁৰ মৃত্যু হয় তেতিয়া তেওঁ কৰ্মৰাজিৰ স্বীকৃতি দিয়ে এয়া মানুহৰ ভুল নহয় এয়াই হৈছে জীৱন ঠিক সেইদৰেই সুশান্ত সিং ৰাজপুত এনে এজন ব্যক্তি যিজনৰ মৃত্যুৱে আমাক এতিয়াও কন্দুৱায় আৰু তেওঁ সুন্দৰ স্মৃতিয়ে আমাক এতিয়াও হহুৱায় তেওঁতো গুচি গ'ল নেদেখাজনৰ ওচৰলৈ কিন্তু তেওঁক আকৌ এবাৰ আমাৰ মাজত বিচাৰি পাম তেওঁ শেষ মুভিখনৰ জৰিয়তে হাই ফ্ৰেণ্ডছ ওডিচি ব্লগ টিউবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ হয় মই আজি আপোনালোকৰ ওচৰত সুশান্ত সিং ৰাজপুতৰ শেষ মুভি দিল বেচাৰা এই মুভিখনৰ কথা কিছু অৱগত কৰিব বিচাৰিছোঁ এই মুভিখনত এনেকুৱা এটা কাহিনীৰ ওপৰত বিৱৰণ দিয়া হৈছে য'ত মানুহৰ জীৱনটো বহুত মূল্যৱান আৰু মানুহে বিচাৰিলে নিজৰ জীৱনটো কেনেকৈ অলপ সময়ৰ বাবে সুন্দৰ বনাব পাৰে এই মুভিখনত দেখুওৱা হৈছে কেনেকৈ দুজন মানুহ জীৱনৰ লগত যুঁজি ইটোৱে সিটোৰ লগত কেনেকৈ প্ৰেমত পৰে চকুৰ পলকতে কিদৰে দুদিনীয়া জীৱনটো তেওঁলোকৰ কাৰণে মূল্যৱান হয় আৰু তেওঁলোকে এটা দিন কিদৰে চকুলুটুকি পাৰ কৰে এইটো জানিও যে তেওঁলোকৰ মিলন সম্ভৱ নহয় ইয়াৰ মাজতে এই স্বাৰ্থপৰ জীৱনত এজন মানুহে আন এজন মানুহৰ কাৰণে কেনেদৰে নিজৰ জীৱনটো উৎসৰ্গা কৰি দিব পাৰে ইয়াৰ ইনস্পিৰেশ্যন পাবলৈ আমি সক্ষম হ'ম সুশান্ত সিং ৰাজপুতৰ পৰা ইয়াৰ মাজতে আমি জানিবলগীয়া কিছুমান বিষয়বস্তু হৈছে এই মুভিখন এখন হলিউড মুভি যিখন 2012 চনৰ দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছ নামৰ মুভিখনৰ পৰা হিন্দীত বনাবলৈ অৰিজিনেল মেকাৰৰ পৰা কিনি লোৱা হৈছে যিদৰে সুশান্ত সিং ৰাজপুতৰ লাষ্ট মুভি চিথোৰে মুভিখনে জীৱনত বহু সংগ্ৰাম আহিলেও সেইবোৰৰ লগত যুঁজি জীৱনটো শীৰ্ষস্থানলৈ লৈ যোৱাৰ ইনস্পিৰেশ্যন দিছিলে সেই সময়ত দিল বেচাৰা এই মুভিখনে জীৱনত কেনেকৈ প্ৰত্যেক মুহূৰ্ত কিমান মূল্যৱান হ'ব পাৰে তাৰ ওপৰত বহু মেছেজ দি যাব এই মুভিখনত সুশান্ত সিং ৰাজপুতৰ অপজিটত অভিনয় কৰিছে সঞ্জনা চাংগী যিগৰাকী ৰকষ্টাৰ নামৰ মুভিখনত নাৰ্গিছ পাৰ্কাৰী ভগ্নী মেণ্ডি নামৰ এই চৰিত্ৰটোত অভিনয় কৰিছিল ইয়াৰ উপৰিও এই মুভিখনত অভিনয় কৰিছে চেফ আলী খান এই দিল বেচাৰা মুভিখন ডাইৰেক্ট কৰিছে মুকেশ চাবৰা আৰু ইয়াত মিউজিক কম্প'জিশ্যন কৰিছে এ.আৰ. ৰহমানে এই মুভিখনত সুশান্ত সিং ৰাজপুতৰ এক আকৰ্ষণীয় ডায়লগ হৈছে জন্ম আৰু মৃত্যু কেতিয়া হয় সেইটো আমাৰ হাতত নাথাকে কিন্তু কেনেকৈ আমি এই জীৱনটো জীয়াই থাকিব পাৰোঁ সেইটো আমাৰ হাতত থাকে ফ্ৰেণ্ডছ দিল বেচাৰা মুভিখন আপোনালোকৰ ৰিলিজ হ'ব 24 জুলাইত আৰু এইখন মুভি ৰিলিজ হ'ব হটষ্টাৰত আৰু আপোনালোকে বিনা ছাবস্ক্ৰিপশ্যনত মানে আপোনালোকে ফ্ৰীকে প্ৰত্যেকজন ব্যক্তিয়ে এইখন মুভি চাবলৈ পাৰিব और मैं तुम्हारी गर्लफ्रेंड नहीं हूँ अभी नहीं या कभी नहीं कभी नहीं चल झूठी दिल बेचारा फ्रेंड जोन कमरा সো ফ্ৰেণ্ডছ আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভাগৰ নতুন ভিডিঅ'বোৰ আপোনালোকৰ নটিফিকেশ্যনত পাই থাকিব আজিলৈ ইমানেই বাই বাই